বৰষুণ নাই, বতাহ অকল। আসসালামু আলাইকুম। মই যে ৰেডি হৈছোঁ বাৰ্থডে পাৰ্টিত যাবৰ কাৰণে। মোৰ ভাইটিৰ ছোৱালীৰ বাৰ্থডে আছে, তাত যাম আমি। তো তাৰে আগতে আমি অকণমান বিশালত আহিছোঁ। বিশালৰ পৰা মানে চিধা মানে কি তাত যাম। আৰু হাজবেণ্ডৰ লগত আহিছোঁ। হাজবেণ্ড নাযায় বাৰু, আমাৰ মই যাম। তো বিশালত গিফ্ট ল'ব আহিছোঁ। গিফ্টখিনি ল'লোঁ আৰু ইয়াত। তো আমি বিশালৰ পৰা আহি পালোঁ। বেছি দেখুওৱা নাই, জল্দি জল্দি গৈছোঁ আৰু তাতো যাব লাগিব যিহেতু। হাজবেণ্ড নাযায়, আমাৰ মই যাম। আৰু এয়া দেখিছে, আমাৰ বাবুৰ কাৰণে এখন আনিছোঁ। সি যিহেতু পেচাব কৰি থাকে, বিচনাত পাৰি দিব লাগে। তো এইখন আনিছোঁ আৰু এয়া 2 পেকেট বিস্কুট আৰু এয়া ভুজিয়া আনিছোঁ। তাত লৈ যাব লাগিব এয়া বিস্কুট ভুজিয়া। আৰু আমাৰ বাৰ্থডে গাৰ্লৰ কাৰণে এইটো ফ্ৰক আনিছোঁ। এইটো এটা ফ্ৰক আনিছোঁ। আৰু তাই কালাৰ পেঞ্চিল বহুত ভাল পায়। তাই বেলেগ বস্তু নল'লেও মানে লিখি বহুত ভাল পায়। তাই কিন্তু লিখাখিনিত বহুত গুৰুত্ব আছে। তাই সেই বাৰ বাৰ কৈ আছে মোৰ কাৰণে কালাৰ আনিবা। সেইটো কাৰণে তাইৰ কাৰণে কালাৰ আৰু এইবিলাক পেঞ্চিল কিবাকিবি বহুত কিবাকিবি আছে ইয়াৰ ভিতৰত। তো এইখিনি আনিছোঁ। আৰু এইখন বৰ্ড আনিছোঁ, তাই লিখিব পৰা। বৰ্ডখন মেজিক বৰ্ড হয়। আৰু এইটো কলম, চাবচোন মই লিখিম আৰু গায়ব হৈ যাব। আৰু এয়া লিখাৰ পাছত এয়া লিখিছোঁ, দেখিছেনে আপোনালোকে লিখা? এইটো চুচটো যে আছে, এইটো এনেকৈ চুচটো এনেকৈ আগা পিছা কৰি মোচা গ'ল, দেখিছেনে? আৰু ইফালে হাজবেণ্ডে 2টা টি-চাৰ্ট ল'লে। হেল্ল' গাইজ, আমি আহি পালোঁ আৰু আহিয়ে এনেকৈ ৰেষ্ট লৈছোঁ। আৰু এইফালে আমাৰ টিকলিটো আৰু এইফালে আমাৰ বেটা। বাৰ্থডে বুলি আৰু চব বিজি। এইফালে অকণমান বাৰ্থডে ডেক'ৰেশ্যন কৰিছে আমাৰ xini, মানে আমাৰ ভিনদেউ। আৰু এইফালে পোলাও বনাইছে। আৰু পোলাও বনাব লাগিব। চিকেন বনাবৰ কাৰণে মানে কি ৰেডি কৰি আছোঁ। পিঁয়াজ আৰু ইফালে মাংস, মাটন আৰু পোলাও অলপ বনাব লাগিব। আৰু আমাৰ ভাইটিহঁতৰ ঘৰটো অকণমান দেখাই দিওঁ, আপোনালোকে চাই থাকক। বাৰ্থডে মানে পাৰ্টিৰ কাৰণে কাম চাম চলি আছে কাৰণে অকণমান লেতেৰা হৈছে, সেইটো মাইণ্ড নকৰিব। আৰু গাইজ বহুত ডাঙৰ হঠাৎ মানে কি ভিডিঅ' কৰি থাকোঁতে বহুত ডাঙৰ ধুমুহা আহিল। ধুমুহা বতাহ, পূৰা ধুমুহা আহি পূৰাই আমাৰ
বাইদেউহঁতে থকা বিল্ডিঙৰ ওপৰৰ টিঙৰ ঘৰ আছিল, সেইবিলাক উৰাই লৈ গ'ল। তাতে ভাড়াতীয়া আছিল, ফেন পৰ্যন্ত উৰাই লৈ গৈছিল। এয়া মই অকণমান জুম কৰি দেখাইছোঁ। ইয়াত দেখিছে অকণমান হোৱাইট কিবা কালাৰ, মানে আন্ধাৰত দেখা পোৱা যোৱা নাই, কিন্তু মই চেষ্টা কৰিছিলোঁ। অকণমান ফেনখন আহি তাৰত ওলমি আছে, তো বহুত বেয়া লাগিছে। তাৰে মাজতে আৰু যিহেতু আমাৰ পথাৰত ঘৰ বনাই আছোঁ, আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ ঘৰ বনাই থকা বুলি। তো হাজবেণ্ডক ফোন কৰিলোঁ, হাজবেণ্ডে কৈছে কি যে হেৰি আমাৰ ঘৰটো উৰাই লৈ গ'ল। আমাৰ যিটো পথাৰৰ মাজত ঘৰ বনাই আছিলোঁ, তাতো মানে ঘৰটো উৰাই লৈ গৈছে। মোৰ বহুত বেছি বেয়া লাগিছে খবৰটো শুনি। ভাবিছিলোঁ দুদিনমান ইয়াত থাকিম বুলি, তাৰপিছত তেতিয়া থাকিব নোৱাৰা, আজিয়ে যাব লাগিব। আৰু ভিডিঅ'টো মই দিয়াতে লেট হ'ল, অকণমান টেনশ্যনো হৈ আছিল। আৰু হাজবেণ্ডেও বহুত দুখ কৰি আছিল। দুখ নকৰিব কিয়, লোন চোন লৈ কিবাকৈ ইমান কষ্ট কৰি আমি লাইফটোত ঘৰ এটা বনাই আছিলোঁ, তাকো উৰুৱাই লৈ গ'ল বতাহ বৰষুণে। বহুত বেছিয়ে বেয়া লাগিছে। আৰু ৰাতিয়ে হাজবেণ্ডে টিংবিলাক বিচাৰি আনি থৈছিল, গোটেই টিংবিলাক উৰাই লৈ গৈছে। তাকে কিছুমান বিচাৰি নাপালে, আৰু কিছুমান পোৱাবিলাকো কিছুমান চেপেটা হৈ গ'ল। তো সেইবিলাক পইচা পাতিও এনে গ'ল। আৰু আমি লোন লৈ যিহেতু কামবিলাক কৰি আছিলোঁ, বহুতে মানে কি বেয়া লাগিছে। এতিয়া আৰু কি কৰিম, ভাগ্য ভাল আমি তাত মানুহ নোযোৱাতে সেইবিলাক উৰাই লৈ গ'ল। যদি যোৱাৰ পাছত উৰাই লৈ গ'ল হয়, তেতিয়াহ'লে মই সৰু বাচ্ছাৰ লগত ক'ত গ'লোঁ হয়। আমি তাত যোৱাই নাছিলোঁ, অলপ কাম বাকী আছিল, সেইখিনি কাম হ'লে মানে যোৱাৰ কথা ভাবি আছিলোঁ। কিন্তু নাই, আমাৰ ভাগ্য নাই, গোটেই উৰাই লৈ গৈছে। তৰ্জা মানে যিখিনি বেৰবিলাক আছে সেইবিলাক আছে, কিন্তু ওপৰৰ টিং এখনো নাই, গোটেই উৰাই লৈ গৈছে। হাজবেণ্ডে বিচাৰি আনিছে। আৰু এতিয়া আজি ঘৰত মানে কি যাম আমি।